আমাৰ তিনিটাকে এটা সৰু আৰু এজনী গাই এটা দমৰা এটা আছে এন্তক তিনিটাক এতিয়া গা ধুৱাম এই গা ধুৱাম তোক এইটো লাও কাটিম এতিয়া এইখিনি হৈ গ'ল এডাল বনাই আছে মাহ হালধিও পিছা হৈ গ'ল সব ৰেডি না ঠেকেৰা চব গৰু কেইটাকো মাহ হালধি সানি দিয়া হৈ গ'ল ৰেডি হৈ গৈছে এতিয়া গৰু গা ধুৱাব লাগে মানে বৰষুণটো দি আছে তো অকণমান ডিষ্টাৰ্ব হৈ আছে বৰষুণ কাৰণে আমাৰ ছাগলী কেইটাকো মাহ হালধি সানি দিছে চব ঐ ইয়াকো গা ধুৱাই দিব পুৰা চাবোন তেল দি পেলাই এয়া জেঠাই পুৰা হালধি মাহ সানি আছে ভেটাই গছ কাটি লৈছো ইয়াৰ লগত মাৰি মাৰি নিম গৰুটো গা ধুৱাব নিমটো আজি বোলে ভেটাই গছৰ লগত এহঁতক কোবাব লাগে একদম অৱস্থা বেয়া ইয়াৰ বৰষুণ এয়া চাওকচোন পথাৰত আহি কেনেকে ৰখি থাকিব লাগিছে গৰুৱে বান্ধি থৈ দিছো পানীৰ ওচৰত এতিয়া গা ধুৱাম মানে ইয়াত চাকি গছ জ্বলাব পৰা নাই মানে এই বৰষুণ কাৰণে এনেকে ছাতি দি লৈছো ইয়াতে জ্বলাম আৰু এতিয়া ছাতি দি ফেলে উপায় নাই ৰখি নাথাকো আৰু মানে ন মাৰ খাব ৰেডি হৈ থাক তই লাওৰ লগত আজি লাওৰ লগত মাৰিম এই লাও বেঙেনা ৰখি আছে চাওকচোন এখন বিহুৱান ল'বও নাই হোৱা মানে ইমান বৰষুণ কি ল'ম আৰু এনেকে আহি গৈছো আৰু বেয়া চাই নাপাব দেই বিহুৱান চিহুৱান নোলোৱাকে গৰুটো গা ধুৱাব আহিছো এয়া এতিয়া মাহ হালধি দি গা ধুই আছো এই ডিষ্টাৰ্ব কৰে এই গৰুবিলাক ৰাতিপুৱাই যে পানীত অসুবিধা পায় নেকি অলপ ডিষ্টাৰ্ব কৰিছে ধৰিব খোজা নাই Bunda. এই বিজোৰ নামাৰিবি তো গৰুখিনিক ধোৱালৈ আৰু জাহাকৈ গৰুও বেছি নাই দুটা গৰু আৰু কি কয় এতিয়া মানুহটো সানি ললে এয়া মাহ হালধি দেখিছে এয়া আছে এতিয়া ঘৰত গৈ চবকে মাৰিম ইয়াৰ লগত লাও খা বেঙেনা খা কৰিম এই বৰষুণৰ পৰা অৱস্থা নাই ছাতি দেখ না ছাতিৰ অৱস্থা লাচচ নিদিব দেই ছাতিডাল একেবাৰে এটুকুৰ বাঁহৰ নালডাল ভাঙি থাকিলে বাঁহৰ গা ধোৱাত মানে মই অকলে গৈছিলো এই ভিডিঅ' কৰা মানুহ এটা লৈ গৈছিলো এই ভিডিঅ'ই কৰিব নাজানে ক'ৰবাতহে ভিডিঅ' কৰি এইকেইটাকো লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু এই আমাৰ ঘৰৰ ওচৰৰ বৌজনীক মাৰিব যাওঁ এতিয়া ঐ বৌ ক'ত দৰ্জা জপাই লুকাই আছো ওলা বেছি নামাৰো লাহে লাহে মাৰিম এই হাতৰো লাও খা বেঙেনা খা কৰা খাব মন গৈছে নেকি ইয়াতে আছে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা এইবোৰ লগৰীয়াও নাই কোনো নাই ওচৰত আৰু অকলে অকলে আৰু কি কৰিবি আৰু উপায় নাই হালধি সানি লৈছো এতিয়া গাহকে ধুই দিওঁ কাম এতিয়া বিহু খাওঁ গাহৰি মাংস আনিব যাম এতিয়া ভিনিহঁতৰ তাত গাহৰি মাৰিছে বোলে তো গা পাত ধুই লওঁ এতিয়া তাৰপিছত গাহৰি মাংস আনিব যাম আৰু দেই আজিলৈ ইমানতে বাই বাই ৰঙালী বিহুৰ সকলোলৈকে শুভেচ্ছা থাকিল সকলোৱে যেন ভালে কুশলে থাকে আৰু বিহুৰ লগতে অসমীয়া নতুন বৰ্ষৰ বহাগ মাহৰ সকলোলৈকে শুভেচ্ছা যাচিলোঁ ধন্যবাদ